নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো একেবাৰে পাচলি বাৰীৰ পৰা আৰম্ভ কৰিছোঁ। মই ছিঙিব গৈ আছোঁ জালি কোমোৰা। এয়া চাওকচোন, চাঙিখনো ধুনীয়াকৈ লাগিছে। ঘৰত লগা পাচলিবিলাকৰ সোৱাদেই বেলেগ নহয়নে? বজাৰৰ পৰা কিনি অনা পাচলিবিলাক দেখোন এদিনতে বেয়াই হৈ যায়। কোমোৰাটো ভালদৰে কাটি ল'লোঁ। এতিয়া পাকঘৰলৈ যাওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। মাছখিনি ভালদৰে ভাজি লওঁ। এতিয়া মোৰ মাছ ফ্ৰাই কৰোঁতে অকণমান সাৱধানে কৰিব লগা হয়, কাৰণ তেলবিলাক ছিটিকি আহি যে ভয় লাগি যায়। সকলোখিনি মাছ ভালদৰে ফ্ৰাই কৰি ল'লোঁ। একেখিনি তেলতে মই ইয়াতে পাঁচফোৰণ কেইটামান দি দিলোঁ, পিঁয়াজ দিলোঁ। এতিয়া অকণমান হালধি দি পেলাই এইখিনি ভালদৰে ভাজি ল'ম। এতিয়া কোমোৰাখিনি দি অকণমান টাইম ভাজি ল'ম। প্ৰয়োজন অনুসৰি নিমখ দি দিলোঁ। এতিয়া অকণমান টাইম আৰু ভালদৰে ভাজি ল'ম। কোমোৰাখিনি যেতিয়া ভালদৰে সিজি যাব, তেতিয়া আদা, নহৰু, জলকীয়াৰ পেষ্টখিনি দি দিম, কাৰণ মই ভাজি দিয়া নাছিলোঁ। এতিয়া ভালদৰে লৰাই দিম এইখিনি। ভালদৰে উতল আহোঁতে এতিয়া মাছখিনিও দি দিম ইয়াতে। অকণমান টাইম উতল অহাৰ পিছত আঞ্জাখন আমাৰ ৰেডিয়ে হৈ যাব। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। অতি সোনকালে লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই।